কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাৰ পিছত এইবাৰ ন্যায় যাত্ৰা পুনৰ কংগ্ৰেছ জাগি উঠিছে কংগ্ৰেছ জাগি থাকিব আৰু জাগি আছে তেনে যেন কথাৰ আকৌ প্ৰমাণ কৰিছে কংগ্ৰেছৰ ভাৰত জোড়ো যি যাত্ৰা সেই যাত্ৰাৰ পিছত পুনৰ এইবাৰ কংগ্ৰেছে কৰিব ভাৰত ন্যায় যাত্ৰা মণিপুৰৰ ৰাজধানী ইম্ফলৰ পৰা আৰম্ভ হ'ব এই যাত্ৰা মণিপুৰৰ ৰাজধানী ইম্ফলৰ পৰা কংগ্ৰেছে আৰম্ভ কৰিব ন্যায় যাত্ৰা আৰু দেশৰ প্ৰায় 14খন ৰাজ্যত 3-মহীয়া কাৰ্যসূচীৰে চলিব কংগ্ৰেছৰ এই ন্যায় যাত্ৰা এই যাত্ৰাৰ বাবে সাজু হৈ উঠিছে কংগ্ৰেছে এইবাৰ ন্যায় যাত্ৰাৰে আৰম্ভ কৰিব নিজৰ কাৰ্যসূচী 3-মহীয়া কাৰ্যসূচীৰে কংগ্ৰেছে এইবাৰ যাত্ৰা কৰিব 14খন ৰাজ্যত ন্যায় যাত্ৰা ভাৰতৰ প্ৰায় 14খন ৰাজ্যত কংগ্ৰেছে এইবাৰ ন্যায় যাত্ৰা আৰম্ভ কৰিব ৰাহুল গান্ধী ইন্দিৰা গান্ধীকে মুখ্য কৰি বহুজন বিশিষ্ট নেতাই যোগ দিব এই যাত্ৰাত এইবাৰ কংগ্ৰেছে ভাৰত জোড়ো যাত্ৰাৰ পিছত পুনৰ আৰম্ভ কৰিছে ন্যায় যাত্ৰা মণিপুৰৰ ৰাজধানী ইম্ফলৰ পৰা আৰম্ভ কৰিব প্ৰায় 14খন ৰাজ্য জুৰি ঘূৰিব 3-মহীয়া কাৰ্যসূচীৰে এই ন্যায় যাত্ৰা এইবাৰ অসমৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এটা লৈ আহিছো ভাল খবৰ অসমৰ শিক্ষিত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এটা খুবেই ভাল খবৰ কিয়নো গুৱাহাটী বিশ্ববিদ্যালয়ত শিক্ষাৰ্থীয়ে এইবাৰ লাভ কৰিব বিশ্বমানৰ হ'ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষাদান প্ৰক্ৰিয়া অসমৰ ছাত্ৰ-ছাত্ৰীৰ বাবে এটা খুবেই ভাল খবৰ কিয়নো এইবাৰ গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যয়নৰত শিক্ষাৰ্থীয়ে লাভ কৰিব বিশ্বমানৰ শিক্ষা এই শিক্ষাদানৰ প্ৰক্ৰিয়া ইটালীস্থিত ইউনিভাৰ্চিটি অৱ নেপলছ ফেডাৰিকৰ সৈতে বিশেষ চুক্তি গুৱাহাটী বিশ্ববিদ্যালয় ইয়াৰ অধ্যাপনা গৱেষণা আলোচনা চক্ৰৰ জৰিয়তে শৈক্ষিক আৰু বৈজ্ঞানিক ভাৱ চিন্তাধাৰাৰে আদান প্ৰদান কৰিব পাৰিব শিক্ষাৰ্থীসকলে তেওঁলোকৰ এইবাৰ গুৱাহাটী বিশ্ববিদ্যালয়ত নহয় নিজকে এইবাৰ মানৰ শিক্ষা বিশ্বৰ ভিতৰত মানৰ শিক্ষা লাভ কৰা যেন অনুভৱ হ'ব এইবাৰ জনাবলৈ লৈছো অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ধ্ৰুৱজ্যোতি বৰাই ইনাৰ লেণ্ডস্কেপছ শীৰ্ষক গ্ৰন্থৰ বাবে লাভ কৰিছে অসম প্ৰকাশন পৰিষদৰ 2023 সাহিত্য বঁটা তেখেতে এই সন্মান লাভ কৰিছে ইনাৰ লেণ্ডস্কেপ শীৰ্ষক গ্ৰন্থৰ বাবে ডক্টৰ ধ্ৰুৱজ্যোতি বৰাই 2023 বৰ্ষৰ অসম প্ৰকাশন পৰিষদৰ সাহিত্য বঁটা প্ৰদান তেখেতে লিখিত ইনাৰ লেণ্ডস্কেপ শীৰ্ষক গ্ৰন্থৰ বাবে তেখেতে লাভ কৰিছে এই বঁটা পুনৰ জনাইছো অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডক্টৰ ধ্ৰুৱজ্যোতি বৰাই লাভ কৰিছে অসমৰ 2023 বৰ্ষৰ অসম প্ৰকাশন পৰিষদৰ সাহিত্য বঁটা এইবাৰ জনাবলৈ লৈছে এটা গুৰুত্বপূৰ্ণ খবৰ বহু প্ৰত্যাশিত আলফাৰ শান্তি চুক্তি আজি বিয়লি 5 বজাত অনুষ্ঠিত হ'ব বৈঠক আৰু স্বাক্ষৰিত হ'ব এই চুক্তি আজি নতুন দিল্লীত বহু প্ৰত্যাশিত আলফাৰ শান্তি চুক্তি 5 বজাত সম্পন্ন হ'ব শান্তি চুক্তিৰ স্বাক্ষৰ ইয়াত উপস্থিত থাকিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰায় 14জন বহু বিশিষ্ট নেতা কৰ্মী আমি পুনৰ জনাইছো বহু প্ৰত্যাশিত অসম শান্তি চুক্তি আজি আলফাৰ এই অসমৰ শান্তি চুক্তি সম্পন্ন হ'ব